खुलुमबाय रिपाब्लिक निउज नायगिरि साफ्रोमबो रायजो राजा नोंथांमोनखौ बरायबाय। बे समाव फोसावनो लादों मोनसे ब्रेकिं निउज। दुलाराय बर' फरायसा आफाद आरो बर' थुनलाइ आफादनि गोबां बोसोर सोमावसारनाय उनाव दिनै बर' माहारि आरो बर' बिजोंनि थाखाय जोबोद गोनांथार आरो गोजोनथाव खौरां। दिनैनिफ्राय जागायजेननाय आसाम एसेम्ब्लियाव बर' बिजोंनि थाखाय आलादा डाइरेक्टरेट दानायनि बिलखौ आसाम केबिनेटआ गनायथि होबाय होनना दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ मिथिहोदों। एबसुनि गोलाव समनि दाबि आरो बिटिआर एकर्डनि 6.4 नं दफायाव सोजानाय बर' बिजोंनि आलादा डाइरेक्टरेट दानाय गोरोबथाखौ आसाम केबिनेटआ एप्रुभेल एबा गनायथि होबाय होनना आसामनि सोलोंथाइ बिफान आरो दुलाराय बर' फरायसा आफादनिफ्राय फोरमायो। मख'जाथावदि फैगौ 5 सेप्तेम्बर फोरोंगिरि सानाव बर' बिजोंनि आलादा बिथोनगिरिनि हाबाखौ इनागुरेसन खालामनाय जागोन होनना मिथिहोयो। আজি বড়ো জাতি আৰু বড়ো মাধ্যমৰ কাৰণে এটা ঐতিহাসিক দিন, কিয়নো 2020 চনৰ 27 জানুৱাৰীত বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তি সম্পাদন হৈছিল আৰু এই বিটিআৰ চুক্তিত MOSত লিপিবদ্ধ আছিল 6.4 বড়ো মাধ্যমৰ কাৰণে সুকীয়া সঞ্চালকালয় গঠন কৰা, আৰু এইটো আমাৰ দীঘলীয়া এটা দাবী আছিল। আৰু এই দাবী অসম চৰকাৰে সেই বিটিআৰ চুক্তিৰ লিখা ধৰণে আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকে অসম চৰকাৰৰ কেবিনেটে অনুমোদন দিছে আৰু লগতে ইয়াৰ কাৰণে বাজেটো ধাৰ্য কৰা হৈছে। আৰু আমাক যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ লগত যি এটা আলোচনাত মিলিত হ'ল, সেই আলোচনাত তেওঁ আমাক জনাইছে যে অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱস যি পবিত্ৰ দিন, সেই দিনতে বড়ো মাধ্যমৰ যি সুকীয়া সঞ্চালকালয় গঠনৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো শুভাৰম্ভ সিদিনাখন কৰা হ'ব। আৰু যিহেতু আজিৰ পৰা বাজেট অধিৱেশন অসমত চলি আছে, আৰম্ভ হৈছে, আৰু এই বাজেট অধিৱেশনৰ যোগেদিয়ে অহা 5 ছেপ্টেম্বৰত ইয়াৰ শুভাৰম্ভণি হ'ব। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আৰু লগতে চুক্তি স্বাক্ষৰকাৰী দল সংগঠন নেতাৰ হৈ আমি আজি তাৰিখত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ধন্যবাদ যাচিছোঁ। আমি শলাগ লৈছোঁ যে তেওঁ এই যে আমাৰ দফা আছিল এইটো বাস্তৱত তেওঁ ৰূপায়িত কৰিলে, বাস্তৱত তেওঁ এইটো পৰিগণিত কৰিলে, আৰু লগতে অসম চৰকাৰৰ মুৰব্বী বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালকো আমি চৰকাৰৰ হেড হিচাপে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হিচাপে আমি ধন্যবাদ যাচিছোঁ। আৰু তাৰ লগতে 6.3 যি বড়ো মাধ্যমৰ যিখিনি ভেঞ্চাৰ ইনষ্টিটিউশ্যন আছে, স্কুল বা কলেজ আছে, সেইবিলাকক চৰকাৰীকৰণ কৰাৰ কাৰণে যি দফা লিপিবদ্ধ আছিল, সেই ক্ষেত্ৰতো অসম চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি পেলাই সকলো চৰকাৰী বেচৰকাৰী আমাৰ যিখিনি ভেঞ্চাৰ ইনষ্টিটিউশ্যন আছে চৰকাৰী কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিছে। আৰু লগতে 6.2ত লিখা আছে যে বড়ো ভাষা অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে, ইয়াৰ ৰূপায়ণ কৰিব লাগে, ইয়াক ব্যৱহাৰ কৰিব লাগে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে আহি থকা সময়ত বড়ো ভাষাক অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে তেওঁলোকে স্বীকৃতি দিয়া বা ব্যৱহাৰ কৰাৰ কাৰণে সকলোখিনি পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰতিশ্ৰুতি দিছে। তো ইয়াৰ কাৰণে বড়োসকলৰ কাৰণে বা বড়ো জাতিৰ লগতে বড়ো মাধ্যম শিক্ষাৰ কাৰণে এইটো ঐতিহাসিক দিন। আৰু এইটো বিটিআৰ চুক্তি যিহেতু হৈ গ'ল, সম্পাদন হৈ গ'ল, ইয়াৰ প্ৰথম যিহেতু পদক্ষেপ হিচাপে ষ্টেপিং ষ্টোন হিচাপে এইটো যিহেতু ৰূপায়ণ আজি হৈ গ'ল, তো এই ক্ষেত্ৰত আমি অতিকৈ আনন্দিত হৈছোঁ আৰু ইয়াক লৈ আমি অসম চৰকাৰক আমি ধন্যবাদ যাচিছোঁ। অন্য এটা প্ৰসংগলৈ আহোঁ, যিহেতুকে আলোচনাৰ মধ্যস্থকাৰী পৃথিৱীৰাজ দেৱমেছে যিখিনি কথা উত্থাপন কৰিছে, সেইখিনি লগতে NDFB একাংশই কিন্তু তেওঁলোকে পুনৰ অস্ত্ৰ লোৱাৰ হুমকি তেওঁলোকে প্ৰদান কৰিছে। এই ক্ষেত্ৰত কি ক'ব? নাই, এই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা যে আমি যোৱা 15-20 দিন আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তেওঁ বাসভৱনত আমি লগ ধৰিছোঁ। বিটিআৰ চুক্তিৰ সকলো ৰাজনৈতিক যিখিনি দফাবিলাক আছে সেই দফাৰ ক্ষেত্ৰত আমি পূৰ্ণাংগ আমি পৰ্যালোচনা কৰিছোঁ। আৰু এই মিটিঙত আমাৰ হীৰেন্নাথ ডাঙৰীয়া যি পুলিচ বিভাগৰ পৰা তেওঁ উপস্থিত আছিল, আৰু লগতে লিগেল এডভাইজাৰ শান্তনু ভৰালেও উপস্থিত আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। তো তাতে
NDB কেডাৰসকলক যি 9.4 যিখিনি কেছ উইথড্ৰ কৰিব লাগে হাইনিয়াছ আৰু নন হাইনিয়াছ এই ক্ষেত্ৰত অসম চৰকাৰে অলৰেডি এটা কমিটি গঠন কৰিছে আৰু জিলা আৰু থানা পৰ্যায়ত সকলো কেছবিলাক পৰ্যালোচনা কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে আৰু স্পেচিয়েল পাব্লিক প্ৰজিকিউটৰ নিয়োগ কৰি পেলাই সকলো কেছবিলাক ফ্ৰেছ মেনাৰত তেওঁলোকে নিষ্পত্তি কৰাৰ কাৰণে অলৰেডি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে দ্বিতীয় কথাটো হ'ল যে 9.2 লিখা আছে যে NDB যিখিনি কেডাৰ আৰু লিডাৰ সকলোকে ৰিহেবিলিটেশ্যন যিখিনি পেকেজ তেওঁলোকে সাহায্য প্ৰদান কৰিব লাগে আজি সকলোখিনি পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰতিশ্ৰুতি দিছে তো ইয়াৰ কাৰণে বড়োসকলৰ কাৰণে বা বড়ো জাতিৰ লগতে বড়ো মাধ্যম শিক্ষাৰ কাৰণে এইটো ঐতিহাসিক দিন আৰু এইটো বিটিআৰ চুক্তি যিহেতু হৈ গ'ল সম্পাদন হৈ গ'ল ইয়াৰ প্ৰথম যিহেতু পদক্ষেপ হিচাপে ষ্টেপিং ষ্টোন হিচাপে এইটো যিহেতু ৰূপায়ণ মানে আজি হৈ গ'ল তো এই ক্ষেত্ৰত আমি অতিকে আনন্দিত হৈছোঁ আৰু ইয়াক লৈ আমি অসম চৰকাৰক আমি ধন্যবাদ যাচিছোঁ